হ্যালো গাইস, আমি যেহেতু আজি মন্দিৰলৈ যাম মানে জগন্নাথ মন্দিৰলৈ, তাৰ কাৰণে এয়া ৰাতিপুৱা আমাৰ ঘৰত ধৰিছে নামঘৰত মানে আমাৰ মন্দিৰত ধৰিছে। কাৰণ যোৱাকালিও আমাৰ ঘৰত পুথি পঢ়াইছে, যিহেতু মন্দিৰলৈ গ'লে তেনেকুৱাকৈ নাম পুথি পঢ়ি যাব লাগে। আৰু এয়া বৰ্তমান বনাই আছে, আমি গোটেইবিলাকে লগ হৈ পিঠা, এয়া আমাক খুৰীমাই পিঠা বনাই দিবলৈ আহিছে। আৰু এয়া পিঠাটো আপোনালোকে কি গম পাইছে, এনেকৈ যে গুড়াৰে বনাই ভিতৰত নাৰিকল সোমাই দিয়ে, এইটো আমাৰ ফালে চকু মোজা পিঠা বুলি কয়। আৰু যিহেতু মন্দিৰত গ'লে কিবা কিবি মানে পইচা অকণমান দিব লাগে বুলি কয়, এনেকৈ মানে মানুহৰ পৰা ল'ব লাগে। তো তাৰ কাৰণে আমাৰ মইনাই এয়া ধুনীয়াকৈ গামোচা এখন, পইচা আৰু চাউল অকণমান আমাক দিলে, মাক সেৱা কৰি। তাৰপিছত মই এতিয়া বহিলোঁ, অকণমান থ্ৰেডিং কৰিম বুলি ভাবিলোঁ। সিহঁতকেইটা গোটেইকেইটাইতো কৰিলে, কিন্তু মোৰ অকণমান ভয়ো লাগে। তথাপিও আৰু যিহেতু ইমান দূৰলৈ যাম, ধুনীয়া থাকিব লাগিব নহয় অকণমান, তাৰ কাৰণে কৰিলোঁ। আৰু ৰাতিপুৱা এয়া আমাৰ আহিলে মামাহঁত, আৰু মামাহঁতেও আহি এতিয়া ধুনীয়াকৈ আমাৰ লগত দিনটো আইতা অকণমান সহায় কৰি দিলে আমাৰ যোৱাত। তাৰপিছত আমাৰ লগত আইতা গুচি গ'ল। আকৌ লগ পাম নেক্সট টাইম মিনি ব্লগত।